जय आई कामतापुर जय केजिसि आसामनि सिङावनो थानाय राजबंशी हारिफोरा माखासे दाबिफोरखौ लानानै गाबोन अदेबानि 15 फेब्रुवारि फुंनि 6टानिफ्रायनो अनिर्दिष्टकालीन रयेल फर्ट अबर'ड खालामनो थांगासिनो दं रायजो राजा नोंथांमोन। बे समाव नोंथांमोना गाबोननि सानाव सोरबा गुबुनाव गोजान गोजान जायगायाव थांनो गोनां दङब्ला बेखौ नोंथांमोना मोनथिना लानाया गाहाम। मानोना गाबोन 15 फेब्रुवारि फुंनि 6 रिंगानिफ्रायनो अनिर्दिष्टकालीन जोबनाय गैयै रेल फर्ट अबर'डआ जागायगोन होननानै प्रेस मिटनि गेजेरजों बिथांमोना फोरमायदों। गाहायै बिथांमोना मा दाबिखौ लानानै बिथांमोना रेल फर्ट अबर'ड खालामगोन थ' नोंथांमोना बेखौ मोनथिना लानाया मोजां। मानोना 1 नाम्बारावनो दङ कमतापुर ग्रेटार रायजो ग्रेटार स्टेट कमतापुर दानायनि थाखाय गठन खालामनायनि थाखाय। 2 नाम्बाराव दङ राजबंशीफोरनि रावखौ स्वीकृति बा गनायथि मोननाय राव खालामनो थाखाय। आरो 3थियाव दङ ST नङा होमबा शेड्युल ट्राइब ST डिमान्डखौ लानानै नैबे 2026नि इलेक्शननि बिसायख'थिनि सिगां बिथांमोना बे दाबिखौ जुरदार खालामदों आरो बिथांमोना प्रेस मिटनि गेजेरजों फोरमायदों। नोंथांमोना भिडिअखौ नायनानै खोनासंलांदो दामनानैजों। जय आई कामतापुर जय केजिसि दंडबोध नमस्कार सबके मुई प्रतिमा सिंह मालदा डिस्ट्रिक्ट प्रेसिडेंट केजिसि रेलपथ अवरोध ইতিমধ্যে তোমারগুলো হয়তো জানিয়ে পাইছেন। বিতা 16 ডিসেম্বর রেলপথ অবরোধ হয়েছিল, কিন্তু কিছু কারণবশত সেটা পোস্টপোন করা গেছিল। কিন্তু এবার আবার পুনরায় রেল অবরোধ হওয়া যাচ্ছে 15 ফেব্রুয়ারি 2026 সকাল 6টা থাকি। কেএলএর লগত দ্রুত শান্তি চুক্তির মাধ্যমত পৃথক কামতাপুর বা গ্রেটার কোচবিহার রাজ্য পুনর্গঠন, কোচ রাজবংশী জনগোষ্ঠীর জনজাতিকরণ ST আরও কোচ রাজবংশী তথা কামতাপুরী জনগণের মাতৃভাষার সাংবিধানিক স্বীকৃতির দাবি কেএসডিসির আরও অন্যান্য জাতীয় সংগঠনের উদ্যোগত আরও রাজ্যের সহযোগিতাত অনির্দিষ্টকাল রেলপথ অবরোধ কর্মসূচির সরকারের লগত সহযোগিতার বাদে আবদার জানাইল 15 ফেব্রুয়ারি সকাল 6টা থেকে। একটা কথা জানেন তো, অধিকার কাহনা দে অধিকার কারি নিবা লাগে। তাই জন্য গোটে রাজ্যের লগত মোর আটুসারো আবদার থাকবে, তোমরা জাতি মাটি উদ্ধারের বাদে একজোট হয়ে লড়াই করো এবং একমত হও। ধন্যবাদ। জয় আই কামতাপুর জয় কেজিসি। নাই ফাইনেল আমি কোকৰাঝাৰ ৰেল ষ্টেচনতে কৰিম। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ৰেল ব্লক কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ঠিক সময়ত যাতে গোটেই ৰাইজে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাতিপুৱা 6 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আমি কোকৰাঝাৰতে কৰিম, কোকৰাঝাৰ ৰেল ষ্টেচনতে আমি কৰিম। নাই ফাইনেল আমি কোকৰাঝাৰ ৰেল ষ্টেচনতে কৰিম। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ৰেল ব্লক কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ঠিক সময়ত যাতে গোটেই ৰাইজে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাতিপুৱা 6 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আমি ইলেকশ্যনৰ সময়ত দেখা পাইছোঁ বিজেপি চৰকাৰেই হওক, বিজেপি দলেই হওক বা TMC হওক, একেধৰণে তেওঁলোকৰ চিন্তাধাৰাবোৰ একেধৰণৰ। ইলেকশ্যন আহিলে অকল ৰাজবংশী ঢলটো বজাই দিয়ে, TMCও বজায়, বিজেপিও বজায়। আমি উত্তৰবংগত দেখা পাইছোঁ পশ্চিমবংগৰ চিফ মিনিষ্টাৰে মমতা বেনাৰ্জীয়ে ইলেকশ্যন আহিলে তেওঁ কয় যে উত্তৰে কমতা দক্ষিণে মমতা, কিন্তু ইলেকশ্যন পাৰ হ'লে তেখেতে আমাক চিনি নাপায়। ৰাজবংশী কোন হয়, হিন্দু হয় নে কি হয় তেখেতে গমেই নাপায় বোলে। এনেকুৱা টুলুঙা মন্তব্য। সেইকাৰণে আমি দিদিকো সকীয়াই দিছোঁ, দিদি খেলা হবে এইবার খেলা হবে, রাজবংশী কি জিনিস হয় আপনাকে দেখা দিব। ঠিক একে ধরনের ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াও একে ধৰণৰ এই দিদি আৰু দাদাৰ একে ধৰণৰ ভাষ্য। আমি চিফ মিনিষ্টাৰৰ পৰা বহুত আশা কৰিছোঁ, কিন্তু অসমৰ এইজনে প্ৰথম চিফ মিনিষ্টাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগতে
ইলেকশ্যনৰ আগত বহুত ডাঙৰ ডাঙৰ কথা কয়, ৰাজবংশী দৰদী হয়। কিন্তু আমি প্ৰথম চিফ মিনিষ্টাৰ দেখা পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে তেখেতক চিফ মিনিষ্টাৰৰ আসনত বহাৰ পিছতে এবাৰ তেওঁক প্ৰশ্ন কৰিছিল যে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কি হৈছে, কিমান দূৰ আগবাঢ়িছে। তেখেতে কৈছিল প্ৰশ্নৰ উত্তৰত, আমি খুব দুখ পাইছোঁ যে অসমত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমখন জ্বলি যাব, অসম ৰক্তান্ত হ'ব, আমি দুখ পাইছোঁ। তো যি নহওক, এনেবোৰ ভাষ্য সলনি কৰাৰ সময় আহি পৰিছে এতিয়া, নহ'লে কিন্তু আমিও বিজেপিৰ বিৰুদ্ধে সম্পূৰ্ণ স্থিতি গ্ৰহণ কৰিম। ধন্যবাদ। নমস্কাৰ। বিজেপি চৰকাৰে বা বিজেপি দলে 2014 চনত আমাৰ কোচ ৰাজবংশী তথা কমতাপুৰী বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল, 2014 চনৰ লোকসভাৰ নিৰ্বাচনত আমি বিজেপিক ভোট দি কেন্দ্ৰত চৰকাৰ বনাই দিলোঁ। 2019ত আকৌ প্ৰতিশ্ৰুতি দিলে আমাৰ কমতাপুৰী যি সমস্যা আছে, আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে 2019তো প্ৰতিশ্ৰুতি দিলে। তাৰ ফলত আমি 19তো ভোট দিলোঁ, লোকসভাত কেন্দ্ৰীয় চৰকাৰ গঠন হ'ল। 2023 চনৰ 17 জানুৱাৰীত কেএলৰ লগত আলোচনা কৰি কেএলক শান্তি আলোচনাত মাতি আনিলে। ইতিমধ্যে 8বাৰ আলোচনাও হৈ গ'ল, কিন্তু শান্তি চুক্তিটো হোৱা নাই। 2023 চনৰ 17 জানুৱাৰীত যেতিয়া ভাৰত চৰকাৰে আনিলে কেএলক, আমি খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ, নিশ্চয় কিবা এটা সমাধান ওলাব। আৰু সেই উদ্দেশ্যে 2024 লোকসভা নিৰ্বাচনত আমি বেছিকৈ ভোট দিলোঁ, বিজেপিক ভোট দি চৰকাৰ বনাই দিলোঁ। কিন্তু প্ৰতিশ্ৰুতিবোৰ বিজেপিয়ে পূৰণ নকৰিলে, যাৰ কাৰণে আমি ক্ষোভিত হৈ গৈছোঁ। এতিয়া আৰু প্ৰতিশ্ৰুতি দিয়াৰ টাইম নাই। যিবিলাক প্ৰতিশ্ৰুতি দিলে 2014, 2019, 2024, এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব লাগে। কেএলক যেনেকৈ শান্তি আলোচনাত মাতি আনিছে, অতি শীঘ্ৰে আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ আগতে কেএলৰ লগত শান্তি চুক্তি কৰি আমাৰ কমতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য ঘোষণা কৰিব লাগে। আৰু কোচ ৰাজবংশী কমিউনিটিক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। কমতাপুৰী ভাষা বা কোচ ৰাজবংশী ভাষাক চৰকাৰে স্বীকৃতি দিব লাগে। এইবিলাক আমাৰ দাবী আছে। আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল, এতিয়া তেনেকেই আমাক আগন্তুক 2026 নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি আমাৰ এটা সন্দেহ হৈছে। সেইকাৰণে আমি অহা 15 ফেব্ৰুৱাৰীত ৰেল ব্লক কাৰ্যসূচী লৈছোঁ। এই ৰেল ব্লক কাৰ্যসূচীৰ জৰিয়তে যাতে সমগ্ৰ কমতাপুৰবাসী ৰাইজ বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজ ওলাই আহি আমাক সহায় কৰক, সমৰ্থন কৰক, সহযোগ কৰক, যাতে 15 ফেব্ৰুৱাৰীত যাতে আমাৰ যি আদায়, আমাৰ অস্তিত্ব ৰক্ষাৰ যি আন্দোলন, এই আন্দোলনত যাতে আমি সফল হ'ব পাৰোঁ। ভাৰত চৰকাৰৰ পৰা আমাৰ দাবী যি আছে, দাবীখিনি যাতে পূৰণ কৰিব পাৰোঁ, বাধ্য কৰাব পাৰোঁ। সেই উদ্দেশ্যে 15 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাইজক আমি ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিজেপিক ভোট দিয়াৰ কাৰণে উত্তৰ বংগত আমাৰ কোচ ৰাজবংশী জনতাৰ ওপৰত TMCয়ে যি অত্যাচাৰ কৰিছিল, একমাত্ৰ বিজেপিক ভোট দিয়াৰ কাৰণে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহৰ ঘৰ জ্বলাই দি আছিল, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল TMCয়ে, মমতা চৰকাৰে। তথাপিও কিন্তু আমি বিজেপিক ভোট দিছোঁ। কিন্তু এতিয়া বিজেপিয়ে যি ধৰণৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে চেষ্টা চলাই আছে, ইয়াত আমি ক্ষোভিত হৈছোঁ। সেইকাৰণে 15 ফেব্ৰুৱাৰীৰ ভিতৰত যাতে 15 ফেব্ৰুৱাৰী যেতিয়া আমাৰ ৰেল ব্লক কাৰ্যসূচী আছে, ইয়াৰ পিছতো যদি চৰকাৰে এই দাবী পূৰণ নকৰে, তেতিয়াহ'লে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত, যোৱা BTC নিৰ্বাচনত যি ধৰণে আমি কোকৰাঝাৰ চিৰাঙত বিজেপিক শূন্য কৰি দিছোঁ, একে ধৰণৰ অৱস্থা কিন্তু অসম আৰু উত্তৰ বংগৰ 80টা বিধানসভা সমষ্টিত আমি বিজেপিক তছনছ কৰি দিম। ধন্যবাদ। না, আমি সমগ্ৰ যিমান দল সংগঠন আছে সকলোকে সমৰ্থন কৰাৰ জন্য, সহযোগ কৰাৰ কাৰণে আমি অনুৰোধ কৰি আছোঁ। যিহেতু
কেলৈ 33 বছৰ সংগ্ৰাম কৰিছে জাতি মাটিৰ স্বাৰ্থত। ইয়াতকৈ আৰু কি আন্দোলন আছে? এতিয়া আৰু ভেদাভেদ পাহৰি সকলো ৰাইজ আহি বিভিন্ন যি দল সংগঠন আছে সমগ্ৰ দল সংগঠন ভেদাভেদ পাহৰি যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ইয়াৰ পিছত আন্দোলন কৰি লাভ নাই। 5 বছৰ পেণ্ডিং হৈ থাকিব আমাৰ এই যিখিনি দাবী আছে। সেইকাৰণে এই 15 তাৰিখৰ যিটো ফেব্ৰুৱাৰী যিটো আমাৰ ৰেল ব্লকে কাৰ্যসূচী আছে ইয়াত ভেদাভেদ পাহৰি সকলো দল সংগঠন একলগ হৈ আমি একেলগে যাতে যি বড়ো ৰাইজে যেনেকৈ BLTৰ লগত BLTৰ সপক্ষে থিয় হৈ ভাৰত চৰকাৰক বাধ্য কৰাইছিল চুক্তি কৰাৰ কাৰণে, ঠিক একেধৰণৰ বড়ো ৰাইজৰ বড়ো সংগঠনৰ যি নীতি আদৰ্শ আমি চেলুট জনাইছোঁ। ঠিক একেধৰণৰ পন্থা অৱলম্বন কৰি ভেদাভেদ পাহৰি আমি সকলো স্তৰৰ ৰাইজ দল সংগঠন একলগ হৈ 15 তাৰিখত যাতে আমি ভাৰত চৰকাৰক দেখুৱাই দিব পাৰোঁ আমি একলগ হৈছোঁ। আমি কেএলৰ লগত আছোঁ, কেএলৰ শান্তি চুক্তি আমি বিচাৰিছোঁ। ধন্যবাদ।